নাৰায়ণ সেতু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা তৃতীয়খন দলং। এয়া চাওক নাৰায়ণ সেতুৰ ওপৰেদি আমাৰ যাত্ৰা। এই সেতুৰ বিষয়ে জানিবলৈ বা দলংখনৰ দুয়োটা পাৰ চাবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ষোল্লশ শতিকাৰ কোচ ৰজা নাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছিল। বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে 1983 চনৰ 11 নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এই সেতুৰ আধাৰশিলা স্থাপন কৰিছিল। 1998 চনৰ 15 এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে সেতুখন উদ্বোধন কৰিছিল। এই সেতুৰ মুঠ দৈৰ্ঘ্য 2.284 কিলোমিটাৰ আৰু বহল 11.50 মিটাৰ। এই সেতু নিৰ্মাণত 368 কোটি টকা ব্যয় কৰা হয়। খুব সুন্দৰ পৰিৱেশ। গাড়ীৰ খিৰিকীখন খুলি দিয়াৰ লগে লগে ব্ৰহ্মপুত্ৰৰ ওপৰৰ এজাক মৃদু বতাহে আমাৰ দেহ চুই যায়। 2.284 য়েছ, প্ৰায় 2.5 কিলোমিটাৰ। গতিকে হয়তো দলংখনৰ আমি শেষ পৰ্যায়ে উপনীত হৈছোঁহি নেকি। এয়া চাওক দলঙৰ আনটো পাৰ। আৰু অলপ দূৰলৈ চাওকচোন, বা এক প্ৰাকৃতিক মনোমোহা দৃশ্য। সেয়ে আমি কওঁ প্ৰকৃতিৰ সৃষ্টি অনন্য। এনেকৈ আমি প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্টৰ যোগেদি জনাব, আৰু যদিহে ভাল পাইছে তেনেহ'লে পুনৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।